এটা বাটি তাত 1.5 কাপ ঘেঁহুৰ আটা জোখমতে অকণমান নিমখ আৰু এচামুচ ঘি দি অলপকৈ পানী দি এটা ডো ৰেডি কৰি ল'ম লাচ্ছেদাৰ আলু পৰাঠা বনাই আছোঁ আজি ডোটো অলপ সময় ৰেষ্টত ৰখালৈকে বলক পৰাঠাৰ ষ্টাফিংছটো ৰেডি কৰি লওঁ দুডোখৰ আলু লৈছোঁ জোখমতে নিমখ অকণমান চিলি পাউডাৰ অকণমান পেপেৰ পাউডাৰ চীজ কিন্তু অলপমান বেছি লৈছোঁ ধনিয়া আৰু এতিয়া ভালদৰে মেছ কৰি ল'লোঁ এতিয়া অকণমান আটাৰ পৰ্চন লৈছোঁ পৰাঠাখনৰ জোখৰে ল'ব আৰু আলুৰ ষ্টাফিংছখিনি ইয়াত ভালদৰে স্প্ৰেড কৰি দিলোঁ ওপৰত অকণমান শুকান আটা ছটিয়াইছোঁ 2 পিনে দি ফ'ল্ড কৰি ওপৰত আকৌ অকণমান ঘি দিছোঁ আকৌ অকণমান শুকান আটা এতিয়া ৰোল কৰি দিলোঁ মাজতে কাট কৰি দিছোঁ বাহ কি লাচ্ছেদাৰ ওপৰত আকৌ অকণমান শুকান আটা ধনিয়া আৰু কলা তেল দি ভালদৰে আকৌ বেলি ল'ম এতিয়া টাৱাখনত দি দিছোঁ 2 পিনে ঘি সানি ভালদৰে সেকি ল'ম উল্টিয়াওঁতে কিন্তু অকণমান সাৱধান আলু যে থাকে পৰাঠাখন বিৰাট চফ্ট হয় ভাঙি যোৱা চান্স থাকে কালাৰটো চাওক এটা ধুনীয়া গল্ডেন ব্ৰাউন গৰমে গৰমে খাব লাগিব ঠাণ্ডা হৈ গ'লে কিন্তু এখন পৰাঠাৰ টেষ্ট নাই আমাৰ পৰাঠা ৰেডি চাই ভাল পালে যদি লাইক এটা কৰি দিব আন এটা ভিডিঅ'ত আকৌ লগ পাম কেনেকুৱা